হেল্ল' বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। যদি ভিডিঅ'টো প্ৰথমতে মোৰ মনৰ কথা কেইটামান কওঁ, ভিডিঅ'টো চাই শেষত তোমালোকে জনাবা। ভিডিঅ'টো কমেণ্ট কৰি তলত মতামত কি তোমালোকৰ। চ' কথাটো হ'ল এনেকুৱা ধৰণৰ, সকলো মানুহে নিজৰ নিজৰ কিছুমান প্ৰতিভা থাকে। ছবি আঁকি ভাল পায়, কিছুমানে গাই ভাল পায়, কিছুমানে ঘূৰি পকি ভাল পায়, কিছুমানে ৰান্ধি ভাল পায়। চ' সেইটোৱেদি নিজৰ নিজৰ কিছুমান প্ৰতিভা আছে। চ' সেইখিনিকে ইউটিউবৰ যোগেদি ভিডিঅ' দি পিনি মানুহৰ মাজলৈ এৰি দিয়ে। তাতে আকৌ কিছুমানে কি কৰে, ডিছলাইক মাৰিব, কমেণ্ট কৰিব যেন এনেকুৱাই হ'ব লাগিছিল, তেনেকুৱাই হ'ব লাগিছিল। চ' সেইখিনি নকৰি মানুহক পজিটিভ এটা লাইন দেখাই সকলোৱে চেষ্টা কৰক। কাৰণ কেলৈ কিছুমান ভিডিঅ' বনাওঁতে বা দিওঁতে উপস্থাপন কৰোঁতে অলপ ভুলো হ'ব পাৰে। সেই ভুলখিনি আঙুলি এতিয়াতো মেইন কৰ্তব্য। ডিছলাইকটো মাৰে ভিডিঅ'টো চাই আপুনি ডিছলাইক মাৰিলে, চ' কমেণ্ট কৰি জ্বলালে, এনেকুৱা হ'ব লাগিছিল, তেনেকুৱা হ'ব লাগিছিল। চ' লোকৰ কথাত ইমান মনোযোগ দি লাভ নাই। নিজৰ জীৱনটো নিজেই গঢ়ক, নিজৰ কামত আগবাঢ়ি যাওক। লোকে কি কৰিছে সেইটো চাই লাভ নাই। আৰু সেইকাৰণে কৈছোঁ, তোমালোকে মতামতটো কি কথাখিনি এইকাৰণে ক'লোঁ যে মোৰ ক্ষেত্ৰতো এনেকুৱা হৈছে। কিছুমানে এনেদৰে কমেণ্ট কৰে, কি ভিডিঅ' বনাইছে ইমান বেয়া, আমুক তামুক। সেইকাৰণে মই কথাখিনি ক'বলগীয়া হ'ল। তোমালোককো যদি কোনোবাই কৈছে, সেইখিনি বাদ দি পজিটিভ লাইনত গৈ তোমালোকে নিজে নিজে আগবাঢ়ি যোৱা। চ' এদিন সফল হ'বাই, ময়ো সফল হ'ম বুলি বিশ্বাস যদি তোমালোকৰ মৰম চেনেহ আশীৰ্বাদ পাই থাকোঁ। চ' সেইখিনিকে কথাখিনি ক'লোঁ, তোমালোকে মতামত তলত। চ' আজি ভিডিঅ'টো ইমানেই আছিল। ৰেচিপি আৰু মই ব্লগ দিব পৰা নাই, তাৰ কাৰণে মোক চৰি ক্ষমা কৰি দিবা। চ' আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ। মোৰ চেনেল যদি নতুনকৈ চাই আছা ছাবস্ক্ৰাইব কৰি দিবা।